আশীৰ্বাদত ভালে আছোঁ আৰু আজি আমি গৈছোঁ সোণাপুৰ জুবিন দাৰ ওচৰত যিহেতু অহাকালি হয় জুবিন দাৰ বাৰ্থডে তো যাওঁ বলক বাৰু তাত উইচ কৰিহে আহিম বলক গাইছ তো এনেকৈয়ে আমাৰ ৰাইডটো ষ্টাৰ্ট কৰি দিলোঁ গৈ আছোঁ এতিয়া এই ঠাণ্ডাৰ মাজে মাজে আৰু বলকচোন যাই থাকোঁ আৰু আপোনালোককো দেখাও না কি কয় গাইছ বলক চাইকেল ট্ৰেভেল চাওক আৰু গাইছ আহিছে বোলে উত্তৰ প্ৰদেশৰ পৰা তো চাওক গাইছ এইজন খুৰাই যাই আছে চাওক कि मेरे पास कुछ नहीं है तो मैं कुछ नहीं कर सकता हूँ। जिंदगी में हम लोग एक सीख है कि आपके हाथ में कुछ नहीं हो उससे फर्क नहीं पड़ता है आपका हौसला बड़ा होना चाहिए कहीं जाने के लिए कुछ करने के लिए। अच्छा बहुत लोग मायूस रहते हैं मेरे पास ये नहीं है अभी किसी का तो एक हाथ ही नहीं है पैर ही नहीं है तो कैसे करता है ना कोशिश आता नहीं है ना इसलिए मैं ट्रैवल कर रहा हूँ लोग जागरूक करना चाहता हूँ कि साइकिल भी चलाने से फायदा है और क्या कहते हैं कोई अगर आपका इच्छा हो तो उसको इच्छा के दबाव मत रखिए। अच्छा एक बार कोशिश करके देखिए। तो आप कहाँ से हो? यूपी सोनभद्र जिला। अच्छा अब असम में क्या फेमस है आप जानते हो क्या? अभी आसाम में जो एक गायक हैं नाम तो उनका सुना जुबिन गार्ड मैं सुन रहा हूँ जब से मैं आसाम में एंट्री किया तो सुन रहा हूँ इतना फेमस है जैसे भगवान जैसे होते हैं उनका ऐसे लोग। हाँ तो एक बार आप बोल दीजिए जय जुबिन दा जय जुबिन दा जय जुबिन दा जय जुबिन दा जय जुबिन दा। তো গাইছ খুৰাজনক লগ পালোঁ আমি বৰমাৰ আৰু এতিয়া আমি যাওঁ আৰু মানে যাওঁ ৰাইডটো ষ্টাৰ্ট কৰোঁ নে কি কয় ৰাইডটো কণ্টিনিউ কৰোঁ তো ফাইনেলি আমি আহি পাই গ'লোঁ শৰাইঘাট ব্ৰিজ তো আৰু বেছি টাইম নাই গুৱাহাটী পাবা চ' গুৱাহাটী পাই কিনে আৰু সোণাপুৰৰ ব্ৰিজ যাব লাগিব সেইফালে তো চাই থাকক গাইছ আপোনালোকে লগত থাকিলেহে আমি ছাপৰ্ট পাম না কি চাই থাকক গাইছ হয়ৰ মাজত ৰখি আছোঁ গাইছ তো চাই থাকক গাইছ ভিডিঅ'টো কি হয় নাচোঁ আৰু এই দুভাগ ৰাতি আহিছোঁ গাইছ চাবই গাইছ তো গাইছ এতিয়া আৰু আমি এনেকৈ কথা চথা পাতি আৰু কৰি দিলোঁ ৰাইডটো ষ্টাৰ্ট তো টাইম বেছি নাই চ' বহুত ৰাতিয়ে হৈ গ'ল ইফালে হয় মানে কেনেকুৱাও লাগিছে ইমান দূৰ আহিছোঁ তো লগতে ভালো লাগিছে যে এটা নতুন এক্সপিৰিয়েঞ্চ কৰিছোঁ ৰাতিও ৰাইড কৰিছোঁ আৰু লগতে দাদাৰ ওচৰত দাদাৰ প্ৰথমটো জন্মদিন দাদা অবিহনে তো সেইবাবে অলপমান বেয়া লাগি আছে তো চাওক গাইছ আপোনালোক থাকিলেহে আমি সহায় পাম আপোনালোক থাকিলেহে আমি আগবাঢ়ি যাবলৈ পাই গ'লোঁ দিচাং ৰিজৰ্ট আৰু অলপমান গেলিয়ে আমি পাম জুবিন দাৰ মানে স্থলটো পাম আমি য'ত যাই আছোঁ তো এইফালে চিন্ময় দা হৈছে গাইছ কিবা এটা চিন্ময় দা কি ক'বা অনুভৱ কি ক'ম আগত দেখি কাৰ্টুনৰ গাড়ী দাউৰি আছিল বৰ অলপ আগত কাৰ্টুনৰ গাড়ী দাউৰি আছিল নেকি আৰু বেছি নাই 700 মিটাৰ আছে তাৰে পিছত আমি যাই পাম সেই আমাৰ বিশেষ অনুষ্ঠান আজি জুবিন দাৰ জন্মদিন স্থান মানে পালোৱে আৰু গাইছ তো গাইছ ফাইনেলি আমি আহি পাই গ'লোঁ জুবিন দাৰ ক্ষেত্ৰ ইফালে চাব পাৰে আপোনালোকে তো এতিয়া ভিতৰলৈকে যাই নাই দেখাই আছোঁ কি হয় তো গাইছ মেইন কথা হ'ল ভিতৰলৈকে যোৱাৰ পিছত হয়তো ফেচ দেখাগিলে ভিডিঅ' বনাব নোৱাৰিম কাৰণ ইমানখিনি সাহস গতব পৰা নাই আজি এই স্থানখিনিত উপস্থিত হৈ আৰু মানে কৈও সেই কৰিব পৰা নাই তো চাওক যিমানখিনি পাছত পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো মনটো বহুতখিনি বেয়া লাগি আছে চাওক গাইছ চাওক গোটেইখিনি আৰু পৰিৱেশখিনি চাওক ইমান মানুহ হৈ আছে আৰু ইয়াত জুবিন দাৰ কাৰণে চাকি থাকি কি ধুনীয়াকৈ চাকি ধূপ ধূনা নৈবেদ্য সকলোখিনি দিয়া হৈ গৈছে আৰু চাওক আপোনালোকে আৰু ইফালে গান গাই আছে এওঁলোকে তো মানে সেই আৰু কোনোবাই যদি গান গাই আছে কোনোবাই নাম ধৰি আছে কোনোবাই বা আৰু পুথি পঢ়ি আছে কোনোবাই বা আৰু কবিতা কৈ আছে মানে গোটেইখিনিয়ে জুবিন দাৰ বাবে আৰু ইফালে জ্বলি আছে আমাৰ আকাশ বন্তি তো জুবিন দাৰ শান্তিৰ বাবে আকাশ বন্তি জ্বলোৱা হৈছে আৰু যিহেতু আজি হৈছে জুবিন দাৰ বাৰ্থডে এতিয়া আমি যাই আছোঁ অলপমান ভিতৰক লাগি মানে য'ত ধৰিছে নাম
গান সেইগিলা যে কৰিছে চ' তাত গৈছোঁ চাওক আপোনাক আৰু ইফালে এইবোৰো কিবা কিবি কৰিছে মানে কোনো এনে নাই কোনোবাই গান গাইছে কোনোবাই কবিতা গাইছে সেনেকুৱা নাই তো এতিয়া আমি গৈ আছোঁ গান যি গাইছে তেওঁলোকৰ ওচৰত আৰু আগতে এয়া চিন্ময়দা যাই আছে মই চিন্ময়দাৰ পিছে পিছে অংকুৰদা আৰু চিন্ময়দাৰ আগে আৰু গৈছে ধৰা হৈছে মেইন বস্তুটোৱে হৈছে এইটো মানে এহালৰ ভিতৰত সোমাব দিয়া নাই এইখিনি সিহঁতৰ দিয়া নাই মানে কিবা বনাই আছে চ' সেইটো অপেনিং কৰা নাই সেইখিনি অপেনিং কৰিলে মানুহখিনিও যাব পাৰিব ভিতৰত তো আমি সোমাব ট্ৰাই কৰিছিলোঁ বাট আমাক পুলিচ খুৰা দুজন মানে ক'লে এনে হৈছে সেইটো অপেনিং কৰা নাই অপেনিং কৰিলে তোমালোক যাবা আৰু ইফালে চব গান চান গাই আছে বঢ়িয়াকৈ আৰু মানুহ চাওক আৰু সেই আকাশবন্তি কিবা যায় পাব আৰু চাওক গাইছে ইফালে গান গাইছে তো সিপিনে গান গাই আছে আৰু অলপমান ছাইডত আহি কিনে দেখিলোঁ জয় জুবিন দা জুবিন ক্ষেত্ৰৰে স্বাগতম মানে কোনোবাই য'ৰ পৰা আহে আৰু পোষ্টাৰ হওক গামোচা হওক সেনেকৈ দি যায় তো চাওক আৰু এইপিনে চাওক মানুহ আপোনালোকৰ কিমান মানুহ হৈছে গাইছে এয়া হৈছে জুবিন দাই লাইফত মানুহে কাম থৈ গা আৰু ইফালে চিন্ময়দা এওঁ আছে আৰু আমিও গামোচা চামচা আনিছোঁ আৰু চাওক গাইছ ইয়াত লেখা আছে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন সঁচা জুবিন দা সঁচা আপোনাৰ প্ৰতিটো গানৰে অৰ্থ আছে গাইছ চাওক এবাৰ আৰু ইফালে ৰৈ বিনাৰে মানে কি ধুনীয়াকৈ ফটোখিনি লগোৱা হৈছে আৰু ইফালে চাওক জুবিন দা ইফালে আছে মৰমৰ জুবিন দা কি আল্টিমেট বনাইছে আৰু ইফালেও মানে গান চান গাই আছে আৰু এই অংকুৰ দা ক'ত বেছি চাওকচোন গান মাৰি আছে আৰু আমি এটা তো গুড মৰ্ণিং ফ্ৰম সোণাপুৰ তো ইয়াৰ পৰা এতিয়া গাইছ সেই কৰোঁ যাওঁ ৰাতিটো ইয়াতে থাকলোঁ তো চাহ তাহ খাই ল'লোঁ এতিয়া আৰু ডাইৰেক্ট আমি যাম ঘৰমুৱা হৈ দিয়ক গাইছ বাই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব